আজি ৰাতিপুৱা প্ৰায় 4:30 মানত আমাৰ বাৰাপেটা গাঁৱৰ যিজন আমাৰ ভিডিপিৰ আছে ইয়াৰ নামটো কি আছিল নাৰদ ধিমিৰি মোক ফোন কৰিলে প্ৰায় 4:30 যে স্যাৰ গাড়ী এখন এনেকৈ এক্সিডেণ্ট হৈছে গছ এডালত মাৰিছে টাটা মেজিক নতুন গাড়ী সিহঁতে বৰপেটা ৰোডলৈ পৰাগৰ পৰা আহি আছিলে বিলাহী আছিলে চব্জি আছিলে পিছলে চব্জি বিক্ৰেতা সিহঁতে তাৰপিছত আমি ইমিডিয়েটলি আহি গ'লোঁ আহি গৈ দেখিলোঁ ভিতৰত দুজন মানুহ বাহিৰত আছিলে সিহঁত চিটিকি পৰিছে সিহঁতক আমি উঠাই বাকী তিনিজন ভিতৰত আছিলে বহুত সিৰিয়াছ কণ্ডিশ্যন আছিলে তাৰপিছত আমি সিহঁতক দৰ্জা কাটি আৰু ৰাইজৰ সহযোগত আমাৰ ভিডিপিৰ সহযোগত সকলো মানুহৰে সহযোগত সিহঁতে উলিয়াই আমি 108 দি ইতিমধ্যে আমি বৰপেটালৈ শিফ্ট কৰিছোঁ এটা দুজন সংকটজনক দেখা হৈছে বাকী কেইজন মোটামুটি ঠিকেই আছে আৰু এটা হয়তো ভালে হ'ব লাগে মানুহ আছিলে ভিতৰত আছিলে তিনিজন বাহিৰে দুজন আৰু প্ৰায় আধা ঘণ্টা 1 ঘণ্টা আবদ্ধ হৈ আছিলে তাৰপিছত উলিয়াব পৰা নাছিল আমি কাটি কুটি কিবা কৰি উলিয়ালোঁ আজি ৰাতিপুৱা প্ৰায় 4টা বজাত আমাৰ পুৰা গাঁৱৰ পৰা চব্জি লৈ অহা গাড়ীবোৰে অতি তীব্ৰ বেগত অহা যোৱা কৰা আমি দেখা পাওঁ গতিকে আজি ৰাতিপুৱা 4টা বজাত এখন গাড়ী আহি বাৰপেটা নেপালী বস্তিত হিমলা গাছ এখনত মানে জোৰকৈ খুন্দা মাৰাত প্ৰচণ্ড এটা শব্দ আহে সেই শব্দৰ শুনি কিনে আমি ওচৰৰ ৰাইজে ওলাই আহিছোঁ গতিকে আহি দেখিছোঁ যে মানে ভয়ংকৰ এটা মানে দুৰ্ঘটনা তাত 5জন মানুহ আছিলে তাৰে ভিতৰত আপোনাৰ 3জন মানুহৰ অৱস্থা সংকটজনক আৰু 2জন আঘাতপ্ৰাপ্ত গতিকে আমি প্ৰশাসনক মাতিলোঁ আৰু এম্বুলেন্স মাতি কিনে সিহঁতৰ গাড়ীৰ মালিকবোৰো আহি ইয়াৰ স্থানীয় ৰাইজৰ সহযোগত প্ৰশাসনৰ সহযোগত আমি সেই লোকসকলক ইয়াৰ পৰা উদ্ধাৰ কৰি কিনে চিকিৎসাৰ বাবে বৰপেটা ৰোড হস্পিটাললৈ প্ৰেৰণ কৰিছোঁ গতিকে আমি আশা কৰোঁ প্ৰায় 2 ঘণ্টামান গাড়ীৰ ভিতৰত আবদ্ধ হৈ আছিলে গতিকে তাৰ পৰা আমি উদ্ধাৰ কৰি কিনে বৰপেটা ৰোডত চিকিৎসালয় প্ৰেৰণ কৰিছোঁ এজন ব্যক্তিৰ অৱস্থা সংকটজনক আৰু 2জন আঘাতপ্ৰাপ্ত আছে।